ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহি গ'লোঁ। আজি মই আপোনালোকক দেখাব লৈছোঁ মোৰ সৰু গাৰ্ডেনখন। তেতিয়াহ'লে বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভাল লাগে এটা লাইক নিশ্চয় কৰিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। নিজেই কেইটামান সহজভাৱে কিছুমান বস্তুৰে মই সৰুকৈ এখন গাৰ্ডেন মানে ফুলনি বাগিচাৰ নিচিনা টাইপত যিবিলাক ফুল য'ত ত'ত ৰুব নোৱাৰি, তো মই সেইখনতে ৰুই পেলাই এনেকৈ ধুনীয়াকৈ পানী দি থাকিব পৰাকৈ মই এনেকৈ প্ৰস্তুত কৰিছোঁ। তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু মই বহুত সহজভাৱে আৰু সৰু সৰু কিছুমান বস্তুৰে মোৰ এই সৰু গাৰ্ডেনখন প্ৰস্তুত কৰিছোঁ। তেতিয়াহ'লে বলক মোৰ সৰু গাৰ্ডেনখন চাওক আপোনালোকে। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক নিশ্চয় কৰিব আৰু যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব। তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। কিছুমান সৰু সৰু প্লাষ্টিকৰ পলিথিন আৰু এইবিলাকেই মই টাব বনাই পেলাই সৰুকৈ এখন ফুলনি বাগিচা মই প্ৰস্তুত কৰিছোঁ। তাকে ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ঘৰতে মানে এনেকৈ কোনো পইচা ইনভেষ্ট নকৰি আপোনালোকে এনেকৈ ঘৰতে সৰুকৈ ফুলনি বাগিচা এখন প্ৰস্তুত কৰিব পাৰে। তো মোৰ ফুলনি বাগিচাখন আপোনালোকেও চাওক আৰু তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া হৈছে মোৰ অকণমানি গাৰ্ডেনখন আৰু মই ইয়াত সকলোবোৰ সহজভাৱে মই মোৰ গাৰ্ডেনখন প্ৰস্তুত কৰিছোঁ। এয়া দেখিব পাৰিছে। এয়া মই বেছি মানে এয়া যিবিলাক পলিথিন হয় এই পলিথিনতে মই এনেধৰণে এয়া গোলাপ এডাল ৰুই দিছোঁ। আৰু এইডাল হৈছে মোৰ লিচু গছ। চ' মই গুটিৰ পৰা উলিয়াইছিলোঁ পুলি, মই এনেধৰণে ৰুই থৈ দিছোঁ এই প্লাষ্টিকৰ পলিথিনতে। মানে সহজভাৱে আপোনালোকে ঘৰতে এনেকুৱা মানে গাৰ্ডেন যদি বনাব বিচাৰে আৰু পইচাও ইমান খৰচ নহয়, চ' ঘৰত থকা বস্তু কিছুমানে বনাইছোঁ। এইডাল হৈছে মোৰ এডাল আছিলে মই পাহৰিছোঁ। এডাল আছিলে মোৰ জৰা নেমুৰ পুলি এডাল আৰু এইডালো হৈছে লেচু পুলি। এয়া মই সৰু প্লাষ্টিকৰ যিবিলাক বস্তু অনা হয় সেই পলিথিনতে ৰুই থৈ দিছোঁ। এয়া এনেকৈ ঘৰতে আপোনালোকে সহজভাৱে মোৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ অতি সোনকালে লগ পাম। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই। আকৌ লগ পাম আন এটা নতুন ভিডিঅ'